समष्टि चाहिए আমাকে দলগড় লোকসভা সমষ্টি লাগিবই আমাকে দলগড় লোকসভা সমষ্টি লাগিবই অন্তৰ্গত যি বিধানসভা সমষ্টি গঠন কৰিছে সেইটোত কিছুমান আমি আশা দেখিছোঁ যেনেকৈ তামোলপুৰ বিধানসভা সমষ্টি গঠনত বিটিআৰৰ যি নিয়ম নীতি সেই নিয়ম নীতি উলংঘা কৰি তামোলপুৰ সমষ্টিৰ বাহিৰৰ বা বিটিআৰৰ বাহিৰৰ 10খন গাঁও অন্তৰ্ভুক্ত কৰি তামোলপুৰ সমষ্টিটো গঠন কৰিছে এইটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যনৰ আমি আজি তামোলপুৰ বিধানসভা সমষ্টি কোঅৰ্ডিনেশ্যন কমিটি জৰিয়তে আমি দাবী জনাম যে তামোলপুৰৰ পৰা এই 10খন গাঁও কৰ্তন কৰিব লাগে আৰু যিকেইখন মানে সমষ্টি গঠন কৰিব বিটিআৰৰ অন্তৰ্গত গাঁওকেইখনক লৈ সমষ্টি গঠন হ'ব লাগে এইটো এটা আমাৰ বিশেষ দাবী আৰু আজি 6খন বিধানসভা সমষ্টি যেনেকৈ ওদালগুৰি টংলা ভেৰগাঁও তামোলপুৰ আদি সমষ্টি কেইখনত আজি প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদৰ মানে মূল হেৰিটো লৈছে কোঅৰ্ডিনেশ্যন কমিটি এখনে আৰু ইয়াৰ তলত বিধানসভা সমষ্টিটো কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰা আছে আজি সেই হিচাপে আমি তামোলপুৰ বিধানসভা সমষ্টিৰ কোঅৰ্ডিনেশ্যন কমিটি আজি ডিমাণ্ড জনাইছোঁ আমি আৰু দেখিছোঁ যে লোকসভা সমষ্টিৰ ক্ষেত্ৰত যে আগতে ঘোষণা কৰা হৈছিলে যে ওদালগুৰি লোকসভা সমষ্টি গঠন কৰা হ'ব কিন্তু এই ডিলিমিটেশ্যনৰ যিটো ড্ৰাফ্ট এই ড্ৰাফ্টত আমি দেখিলোঁ যে সেইটো ওদালগুৰি লোকসভা সমষ্টি নকৰি মানে দৰং লোকসভা সমষ্টি গঠন কৰিছে তাত 11টা বিধানসভা সমষ্টিবিলাক কৰিছে বৃহৎ এটা সমষ্টি কিন্তু আমি দেখিছোঁ যে এটা ডিফু লোকসভা যিটো সমষ্টি 6টা বিধানসভা সমষ্টিক লৈয়ে লোকসভা সমষ্টি গঠন হৈছে আৰু ঠিক তেনেধৰণে মানে হাইলাকান্দি সমষ্টিটো 6টা সমষ্টিটো লৈ মানে বিধানসভা এই লোকসভা সমষ্টি গঠন কৰিছে সেই হিচাপে আমি ভাবোঁ বা আমাৰ মানে দাবী যে ওদালগুৰি সমষ্টিটো 6টা বিধানসভা সমষ্টিৰ জৰিয়তে মানে লোকসভা সমষ্টি গঠন কৰিব লাগে আৰু এইটো নিয়মৰ ভিতৰত আৰু 6 চিডিউলৰ ভিতৰত এইটো পৰে আৰু সেইটো ST কৰিব লাগে এইটো আমাৰ বিশেষ দাবী আৰু আমি দেখিছোঁ যে বিটিআৰৰ ভিতৰত 15টা বিধানসভা সমষ্টি গঠন হৈছে আগতে 12টা আছিলে এইটো বৃদ্ধি কৰাত আমি ভাল পাইছোঁ তেখেতসকলক ধন্যবাদ দিছোঁ কিন্তু এই যি মানে ST যিটো সমষ্টিৰ সৃষ্টি তাত মাত্ৰ 6টা দিয়া হৈছে সেইটো আমি বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছোঁ কাৰণ বিটিআৰৰ যিটো নিয়ম বা 6 চিডিউলৰ যিটো নিয়ম সেই অনুসৰি 6টাই যথেষ্ট নহয় ইয়াত কমেও 10টা মানে সমষ্টি গঠন হ'ব লাগে সেইকাৰণে আমি ইলেকশ্যন কমিশ্যনত দাবী জনাইছোঁ যাতে এইটো মানে 6টাৰ পৰা মানে 10টালৈ বৃদ্ধি কৰে সেই বিশেষকৈ ইলেকশ্যন কমিশ্যনাৰ আৰু ৰিএলিমিনেশ্যন কমিটিৰ পৰা এটা ড্ৰাফটিং আমি পাব্লিছ কৰা দেখা পাইছিলে ইয়াত মানে বিটিআৰ অঞ্চলত কোকৰাঝাৰ সমষ্টিটো ST সমষ্টি হিচাপে ৰখা হৈছে লোকসভা সমষ্টি আৰু ওদালগুৰিটো লৈ পেলাই আমি বিচাৰিছিলোঁ এটা লোকসভা সমষ্টি গঠন কৰিব লাগে কিন্তু আমি দেখিবলৈ পালোঁ বিটিআৰৰ 6টা সমষ্টি সামৰি পেলাই বিটিআৰৰ বাহিৰৰ আন মানে 5খন মানে এছেম্বলি সমষ্টিটো ইয়াত ইনক্লুড কৰি পেলাই দৰং নামেৰে এটা লোকসভা সমষ্টি গঠন কৰা আমি দেখিবলৈ পাইছোঁ তো ইয়াৰ দ্বাৰা আমি বুজিবলৈ পাইছোঁ যে মানে বিটিআৰ এটা 6 চিডিউল কাউন্সিল হয় আৰু 6 চিডিউল কাউন্সিলৰ যিটো মৰ্যাদা এইটো ইয়াৰ দ্বাৰা নাইকিয়া কৰা হৈছে ধ্বংস কৰা হৈছে ইয়াৰ কাৰণে আমি আজি পুনৰবাৰ জুলাই মাহৰ আজি 6 তাৰিখত 2 ঘণ্টীয়া আমি ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ মানে বিটিআৰ অঞ্চলৰ যিটো 6টা সমষ্টিটো আমি 2 ঘণ্টীয়া কাৰ্যসূচী মানে লোৱা হৈছে